হৰ হৰ মহাদেৱ। আজি নামনি চৰাইমৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত নামঘৰৰ প্ৰাংগণত মহাশিৱৰাত্ৰি পালন কৰা হৈছে। প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই মহাশিৱৰাত্ৰিত ভক্তবান ৰাইজৰ সমাগম যথেষ্টখিনি দেখা পোৱা গৈছিল। বিশেষকৈ নামঘৰৰ ভিতৰত এভাগ উইহাফুলৰ আবিৰ্ভাৱ হৈছিল। সেই উইহাফুলৰ ভাগৰ প্ৰতি আমাৰ ৰাইজৰ ভক্তিভাৱ যথেষ্টখিনি বৃদ্ধি হৈছিল। আৰু সেই ভক্তিভাৱৰ বাবেই আজি এই মহাশিৱৰাত্ৰিৰ আয়োজন। এই মহাশিৱৰাত্ৰি ভাগৰ আয়োজনত দুজন ব্যক্তিৰ যথেষ্ট অৱদান আছে। এইজন উৎপল বৰা আৰু এইজন তথু বৰা। এতিয়া যাওঁ আহক আমি ভিতৰৰ উইহাফুল ভাগৰ আমি দৰ্শন কৰোঁগৈ। আৰু বিশদ বিৱৰণ আমাৰ উৎপল বৰাই আমাৰ এইভাগ এতিয়া কেনেকৈ হৈছিলে মানে আমি জনাত এই শিৱলিংগ বুলিয়ে আমি কৈছোঁ। এই উইহাফুল ভাগ যেতিয়া উৎপত্তি হৈছিলে তেতিয়া আমাৰ নমস্য ব্যক্তি প্ৰয়াত বদন চন্দ্ৰ বৰা আৰু খগেন্দ্ৰনাথ বৰাদেৱে আমাৰ নামঘৰীয়াক কৈছিলে যে সৰুপাই বৰা, এই উইহাফুল ভাগ যেনেদৰে আহিছে এখন তুমি গামোচা ইয়াত অৰ্পণ কৰি দিয়া, যে গামোচাখনত বাইপাছ কৰি যায় তেতিয়াহ'লে উইহাফুল হ'ব। কিন্তু গামোচাখন আগবাঢ়ি নগ'লে সেই গামোচাখনত তেখেত সন্তুষ্টি থাকিলে। গতিকে আমি তেখেতক মহাদেৱৰ কিবা আৰ্শিক হেৰি বুলি ভাবিয়ে আমি সদায় ইয়াতে বন্তি অক্ষয় বন্তি লগাই আছোঁ। আমাৰ নামঘৰ যিমান কি গছ বন্তিৰ লগতে তেখেতৰ লগতো আমি বন্তি আমাৰ সৰুপাই বৰাই আজি লগাই আছে। আৰু আটাইতকৈ আমাৰ সুখ হ'ব, যোৱাবাৰ আমি ভাগৱত দশম স্কন্ধ ভাগৱত পাঠ আৰম্ভ কৰোঁতে মোৰ ভাতৃপ্ৰতিম পাপু বৰা, এই পাপু বৰা এক বিশেষ খনিকৰ হিচাপে আমাক সাৰ্বজনীন মহাদেৱৰ মন্দিৰলৈ এভাগি মূৰ্তি আগবঢ়ালে। আৰু এই মূৰ্তিভাগৰ লগতে আমি তেখেতক গৈ সাদৰে ক'লোগৈ যে আমাকো নামঘৰত এনে এভাগ মূৰ্তি লাগে। আৰু সেই মূৰ্তিভাগ আপোনালোকক নিশ্চয় দেখাইছে। এই মূৰ্তিভাগ ইমান ধুনীয়া লাগিলে যে আমি মূৰ্তিভাগৰ আজি এই শিৱৰাত্ৰিৰ দিনা সকলো ভক্ত বৈষ্ণৱবৃন্দই আহি ইয়াত সেৱা কৰিছে। ধন্যবাদ পাপু বৰাক এইখিনি সময় দিয়াৰ কাৰণে, যথেষ্ট ধন্যবাদ। আৰু প্ৰথম বৰ্ষ হিচাপে আমি ৰাইজে কেনেকৈ মানে এতিয়া ৰুটি বেলি আছে আৰু সিফালে ভাজি আছে, ভজাটো দেখুৱামগৈ। এয়া ৰুটি ভাজি আছে, এয়া খাই আছে ৰুটি ভাজি। এয়া বাবা ধৰি আছে, মহাদেৱৰ প্ৰসাদ। শম্ভু হৰ হৰ মহাদেৱ।